নমস্কাৰ, মই নহয় আপোনাক স্বাগতম জনাইছোঁ একদম হয় ইউটিউব চেনেললৈ। আজিৰ এই ভিডিঅ'ত 2021 চনৰ সাহিত্য একাডেমী বঁটাৰ বিষয়ে জানিবলৈ পাব। কিমানজন ভাৰতীয়ই সাহিত্য একাডেমী বঁটা লাভ কৰিলে, লগতে সাহিত্য একাডেমীৰ অন্তৰ্গত শিশু সাহিত্য বঁটা আৰু যুৱ সাহিত্য বঁটা কিমানজনে লাভ কৰিলে, ইয়াৰ ভিতৰত কিমানজন অসমীয়া ব্যক্তি আছে, তেওঁলোকৰ নামবোৰ কি কি আৰু তেওঁলোকে কি কি কিতাপৰ বাবে এই বঁটা লাভ কৰিলে, এই সকলোবোৰ কথা জানিবলৈ পাব। লগতে থাকিব সাহিত্য একাডেমী বঁটাৰ বিষয়ে এটা শৰ্ট সামাৰী। আৰু ভিডিঅ'টোৰ শেষত আপোনালোকৰ বাবে সাহিত্য একাডেমীৰ লগত জড়িত এটা বিশেষ প্ৰশ্ন থাকিব, যিটোৰ উত্তৰ দিয়াটো আপোনালোকৰ বাবে ইমান ইজি নহ'ব। তেন্তে আহক আৰু পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু কিছু নতুন কথা শিকোঁ। প্ৰথমতে জানো আহক সাহিত্য একাডেমী বঁটাৰ বিষয়ে। এই বছৰ 20টা ভাৰতীয় ভাষাত 20জন ভাৰতীয়ক এই বঁটা প্ৰদান কৰা হৈছে আৰু ইয়াৰে ভিতৰত 3জন অসমীয়া ব্যক্তি আছে। তেওঁলোক হ'ল 1. বিশিষ্ট উপন্যাসিকা, লিখিকা, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী। ইয়াত এখন অৰণ্য আছিল নামৰ অসমীয়া উপন্যাসৰ বাবে এওঁ এই বঁটা লাভ কৰিছে। 2. ডাক্তৰ দেৱকান্ত ৰামচিয়াৰী। সৰু ছায়াপ আৰু হিমালয় নামৰ বড়ো কাব্যগ্ৰন্থখনৰ বাবে এওঁ এই বঁটা লাভ কৰিছে। এই গ্ৰন্থখন এওঁ মোদাই গাহাই নামৰ ছদ্ম নামত লিখি উলিয়াইছে। 3. ছবিলাল উপাধ্যায়। উষা অনিৰুদ্ধ নামৰ নেপালী মহাকাব্যিক কাব্যগ্ৰন্থখনৰ বাবে এওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছে। এইবাৰ জানো আহক সাহিত্য একাডেমী বঁটাৰ অন্তৰ্গত শিশু সাহিত্য বঁটাৰ বিষয়ে। এইবাৰ 22টা ভাৰতীয় ভাষাত এই বঁটা 22জন ভাৰতীয়ক প্ৰদান কৰা হৈছে। তেওঁলোকৰ ভিতৰত 2জন অসমীয়াই এই বঁটা পাবলৈ সক্ষম হৈছে। তেওঁলোক হৈছে 1. সাহিত্যিক তথা শিক্ষাবিদ ডক্টৰ মৃণাল চন্দ্ৰ কলিতা। এওঁ বকুল ফুলৰ দৰে নামৰ শিশু উপন্যাসখনৰ বাবে এই বঁটা পাইছে। 2. ৰত্নেশ্বৰ নাৰ্জাৰী। বড়ো লোককথাৰ গ্ৰন্থ দি খুৰা চলো বাথা নামৰ কিতাপখনৰ বাবে এওঁ এই বঁটা পাইছে। এইবাৰ চাই লওঁ আহক কিমানজন ভাৰতীয়ই সাহিত্য একাডেমীৰ অন্তৰ্গত যুৱ বঁটা পালে। 22টা ভাৰতীয় ভাষাৰ বাবে 22জন ভাৰতীয় ব্যক্তিক এই বঁটা প্ৰদান কৰা হৈছে আৰু ইয়াৰে ভিতৰত 2জন অসমীয়া ব্যক্তিও আছে। তেওঁলোক হ'ল 1. অভিজিত বৰা। এওঁ দেউকা কোবাই যায় নামৰ অসমীয়া গল্প সংকলনৰ বাবে এই বঁটা লাভ কৰিছে। 2. গৌতম দৈমাৰী। এওঁ বড়ো কাব্য গ্ৰন্থ জিউ গোৱাং চহুৰ বাবে এই বঁটা পাইছে। ভিডিঅ'টো কমপ্লিট চাই থাকিব, কাৰণ ভিডিঅ'টোৰ শেষত আছে আপোনালোকৰ বাবে এটা ইণ্টাৰেষ্টিং কুৱেশ্যন। এইখিনিতে চাই লওঁ আহক শ্বৰ্ট চামাৰী অফ সাহিত্য একাডেমী এৱাৰ্ড। এইটো বঁটা সাহিত্য ক্ষেত্ৰত আগবঢ়োৱা এক উল্লেখযোগ্য সন্মান হয়। প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল 1954 চনত আৰু এই বঁটা প্ৰতি বছৰে সাহিত্য একাডেমী, যাৰ ফৰ্মেল নাম ইণ্ডিয়াছ নেশ্যনেল একাডেমী অফ লিটাৰেচাৰে আউটষ্টেণ্ডিং লিটাৰেৰী ৱৰ্কৰ বাবে প্ৰদান কৰে। সৰ্বমুঠ 24টা প্ৰধান ভাৰতীয় ভাষা আৰু লগতে 22টা ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ 8 শিডিউলত অনুসূচিত ভাষাৰ বাবে এই বঁটা প্ৰদান কৰা হয়। এই বঁটা 3টা শিতানত প্ৰদান কৰা হয়: সাহিত্য একাডেমী মূল শিতান, সাহিত্য একাডেমী শিশু সাহিত্য বঁটা আৰু সাহিত্য একাডেমী যুৱ বঁটা শিতানত এই বঁটা প্ৰদান কৰা হয়। সাহিত্য একাডেমীৰ মূল বঁটা প্ৰাপকে 1 লাখ টকাৰ চেক, এখন শ্বল আৰু এখন কপাৰ প্লেটো লাভ কৰে আৰু শিশু সাহিত্য বঁটা আৰু যুৱ বঁটাৰ প্ৰাপকে 50,000 টকাৰ এখন চেক আৰু এখন কপাৰ প্লেটো লাভ কৰে। এতিয়া আপোনালোকলৈ আগবঢ়াইছোঁ এটা বিশেষ প্ৰশ্ন। এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাব। যদি এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে দিব পাৰে, তেনেহ'লে সাহিত্য একাডেমী 2021ৰ লগত জড়িত যিকোনো প্ৰশ্নৰ উত্তৰ আপোনালোকে কম্পিটিটিভ এক্সামত দিব পাৰিব, কাৰণ এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ আপোনালোকে সাহিত্য একাডেমী 2021ৰ বিষয়ে যথেষ্টখিনি পঢ়িব লাগিব। তো প্ৰশ্নটো হ'ল, এই বছৰ অৰ্থাৎ 2021 চনত কোনটো ভাৰতীয় ভাষাত সাহিত্য একাডেমীৰ যুৱ বঁটা প্ৰদান কৰা হোৱা নাই? A. গুজৰাটী, B. তামিল, C. মণিপুৰী আৰু D. ৰাজস্থানী ভাষা। উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাব। চ' এইটোৱে আছিল আজি ভিডিঅ'। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, যাতে সাহিত্য একাডেমীৰ লগত জড়িত এই ভিডিঅ'টো সকলোৱে পাই যায়, আৰু লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিল আৰু ইন ফিউচাৰ কেনেকুৱা ধৰণৰ ভিডিঅ' মোৰ পৰা বিচাৰে। আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ আৰু জিকে জিএছ কাৰেণ্ট এফেয়াৰ ৰিলেটেড ভিডিঅ' অসমীয়াত পাই থাকিবলৈ মোৰ চেনেল একদম ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।